গুড মৰ্নিং গাইজ। ভণ্টি আৰু আমি মৰ্নিং আজি এই মিৰ্জা গৈছিলোঁ আৰু তাৰ পৰা আহিলোঁ। এতিয়া আমি আধা বাটতে এতিয়া অলপ ৰৈছিলোঁ আৰু এই ভিডিঅ' অলপ বনালোঁ। এতিয়া তাই গাড়ী চলাব। আৰু ফাইনেলি আমি ঘৰ আহি পালোঁ আৰু এয়াই কি কৈ আছে চাওকচোন। कार को तुम इधर पार्किंग करो। हाँ नहीं 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 इधर 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 जाना पड़ेगा मैम। बैक 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 ठीक है ना नोरू मैम। गेट खोलेगा तो गाड़ी नहीं देगा। हाय हेलो बोलो। हाय फाइनली कम टू होम। এওঁ হৈছে আমাৰ বৰদেউতা আৰু এজন মানুহ ধৰিছোঁ হাজিৰাত আৰু তেওঁলোকে তুলি আছে এয়া মাটি। এয়া মাটি মানে হৈছে এয়া কুমাৰ মাটি। আমি যিটো মাটিৰ চাকি ভগৱানৰ নামত জ্বলোৱা হয় সেই চাকিটো বনোৱাৰ কাৰণে এই মাটিটো লাগে আৰু গতিকে আমি এতিয়া তুলি থৈ দিলোঁ। আৰু এয়া চাওকচোন মই মাটিখিনি খচি খচি থৈ আছোঁ কাৰণ ভালে থাকিবৰ কাৰণে। আৰু কামৰ মাজতে আহি পালে আমাৰ এয়া নতুন আলহী দাদাৰ ল'ৰা এটা জন্ম হৈছে আৰু সিহঁতে মেডিকেলৰ পৰা ঘৰলৈ আহিলে আৰু ঘৰলৈ আহি মানে মাকহঁতৰ ঘৰত তাতে থাকিব, কিন্তু ঘৰখন দেখুৱাৰ কাৰণে এবাৰ আৰু কিবা কামো আছিল অলপ, সেইকাৰণে ঘৰত সোমাই গ'ল। আৰু এতিয়া চাওকচোন ধুনু কি কৰি আছে আৰু বৰমাক আছে, পেহীয়েক আছে, সকলোবিলাকে মানে ল'ৰাটোক ল'লোঁ আমি। আৰু এতিয়া সিহঁতে ইয়াৰ পৰা যাব, মমাইহঁতৰ ঘৰত থাকিব। যেতিয়া ঘৰ এখনলৈ নতুন সদস্য এজন আহে বা কেঁচুৱা এটা ঘৰখনলৈ আহে কিমান যে ভাল লাগে আৰু উগুল থুগুল পৰিৱেশ হয়। আৰু যিহেতু সিহঁতে ইয়াৰ পৰা গুচিয়ে যাব মনটোতো বেয়া লাগিব, কিন্তু উপায় নাই, কষ্ট হ'ব, গতিকে তাতে থাকিব লাগিব। আৰু এয়া হৈছে আমাৰ ল'ৰাটো। আৰু সকলোবিলাকে লোৱা হোৱাৰ পিছত আৰু ঘৰৰ কিবা কামখিনি হোৱাৰ পিছত সিহঁতে ফাইনেলি যাব ওলালে আৰু গোটেইবিলাকে আগবঢ়াই থ'ব আহিছে। আৰু ধুনু দেখিছেনে গাড়ীখনত উঠি আছে। আৰু এয়া হৈছে আইতাক, বৰমাক আৰু এইটো হৈছে আমাৰ শাহুমা আৰু গোটেইবিলাকে আহি আমি আগবঢ়াই থ'ব আহিছোঁ। আৰু সেইখিনি সময়তে আহিলে অকণমান বৰষুণ, গতিকে সোনকালে ল'ৰালৈ গৈ যাব দিলোঁ আৰু সিহঁতে এতিয়া গ'লগৈ। আৰু গধূলি সময়ত ধুনুৱে এয়া 3জনমান ফ্ৰেণ্ডক লৈ আহিছে আৰু কৈছে মা এয়া আমি মেগী ইটিং চেলেঞ্জ কৰিম আৰু তুমি ভিডিঅ' কৰিবা। অৰ্ণৱ কুমাৰ, ইয়াৰ নাম শ্ৰী ডিম্পল কুমাৰ, মোৰ নামটো আপোনালোকে জানে হীৰকজ্যোতি কুমাৰ। আৰু আজি আমি মেগীৰ চেলেঞ্জ কৰিব ওলাইছোঁ, আপোনালোকে চাই থাকক। আৰু যোনে জিকে ইয়াক আমি এইটো প্ৰাইজটো দিয়া হ'ব। আৰু
যোনে হাৰে ইয়াক উঠা বহা কৰিব লাগিব 5 বাৰ আৰু আমাৰ আজি ভিডিঅ'টোত ইমান ইজিও নহয় আপোনালোকে যিমান ইজি ভাবিছে আমি ইমান অলপমান ইণ্টাৰেষ্টিং কৰিম আপোনালোকে চাই থাকক গাইজ আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব এনেকৈ চকুত কাপোৰ বান্ধি ল'লোঁ আপোনালোকে চাই থাকক আমি কি কৰোঁ 1 2 3 Pak, tiga kali berdino aku tu. Guys, আমি হারিলো guys আমি নরিলো guys মোক এটা বতা এক guys guys আমি হারিলো কি জিকলে guys নোৱাৰিম guys আমি আৰু guys পুৰে guys গৰমে আছে দিলে জটা হাৰিলে guys মই জিকিলো guys মোৰটো প্ৰাইজটো গতিকে guys আমি হাস্তিটো দিব ওলাইছো আপোনালোকে চাই থাকক আৰু মগৰ 10 বাৰ ভালকে কর 2 বার 4 হল 5 হল 6 হল আরে ভালকে দাও দাদা আমি বলছি কত টাকা আছে সিহঁতৰ ভিডিঅ' বনোৱা হোৱাৰ পিছতে মই আহিলোঁ ভাত বনাব আৰু ভাত বনোৱাৰ কাৰণে আজি আনিছিলোঁ ছাগলী মাংস আৰু এয়া ছাগলী মাংস আধা কিলো লৈছোঁ আৰু মই এয়া সকলোখিনি মছলা দি তেল দি ইয়াতে মেৰিনেট কৰি থলোঁ আৰু এয়া মই মাংসখিনি আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি ঢাকি থৈ দিম এয়া কোনো ৰেচিপি ভিডিঅ' নহয় মই বনাইছিলোঁ মাংসখিনি বনালোঁ তাৰপিছত ভিডিঅ' কৰি থৈছিলোঁ সেইকাৰণে ইয়াতে মানে হেৰি কৰি দিলোঁ ভিডিঅ'টো আৰু কোনো ধৰণৰ মই কাকো শিকোৱাও নাই বা ৰেচিপি ভিডিঅ'ও দিয়া নাই মই যিখিনি কৰিছিলোঁ সেইখিনি মানে ইয়াতে এড কৰিছোঁ কাৰণ যিহেতু ছাগলী মাংস সকলোৱে বনাব জানে সকলোৱে হয়তো মোতকৈ বেছিকৈ ভালকৈ বনাব কিন্তু মই যিহেতু ভিডিঅ' বনাওঁ বা ভিডিঅ' বনাই ভাল পাওঁ গতিকে ইয়াতে এইখিনি ভিডিঅ' এনেই দি দিলোঁ আৰু ফাইনেলি আমাৰ মাংস হ'বৰ হ'ল আৰু এয়া এতিয়া আমি ধুনুক চাব দিম কেনেকুৱা হৈছে কি হোৱা নাই সি ক'ব কমপ্লিমেণ্ট দিব আৰু কেনেকুৱা কি কয় শুনকচোন আপোনালোকে এইখিনিতে মই এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ কাইলৈ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই